স্পেচিয়েল টেট পাতাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে। টেট শিক্ষকসকলক এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। মই প্ৰথমতে কংগ্ৰেচুলেশ্যন জনাইছোঁ যে 22 বছৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আহি আজি 99ৰ শিক্ষকবিলাকে চাকৰিটো ৰেগুলাৰ হ'বলৈ এটা পৰিৱেশ পাইছে। আমি ৰেগুলাৰ কৰিছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে আমাক গাইড কৰিলে আৰু 1.5 বছৰ আমি বিভিন্ন মেল মিটিং কৰি আলোচনা বিলোচনা কৰি আজিৰ পৰা ফেজ ৱাইজত 99ৰ শিক্ষকসকলৰ আমি চাকৰিটো ৰেগুলাৰ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ। আৰু আজি যিমানখিনি মহিলাসকল আছে 1009 যিটো আমাৰ লিষ্ট আছিলে তাত যিমানখিনি মহিলা আছে আৰু 5 বছৰৰ ভিতৰত যিসকল ৰিটায়াৰ্ড হ'বলৈ গৈ আছে তেখেতসকলক আজি প্ৰথম এপইণ্টমেণ্টটো দিয়া হৈছে। আৰু বাকীখিনি অহা 1-1.5 মাহৰ ভিতৰত আমি স্কুল ৱাইজত ভেকেঞ্চিবিলাক লৈ পেলাই সুবিধা কেনেকৈ কৰিব লাগে এই সুবিধাবিলাক এডজাষ্টমেণ্টবিলাক কৰি পেলাই বাকীখিনি এপইণ্টমেণ্ট কৰিম। আৰু আমি বিশেষভাৱে আজি মই অসমৰ কথা নকওঁ, বড়োলেণ্ড অঞ্চলৰ যিটো 5টা ডিষ্ট্ৰিক্ট আছে ইয়াত বহুতখিনি বিদ্যালয়ত আমাৰ LP স্কুলত ছিংগল টিচাৰ আছে, টিচাৰলেছ স্কুলো আছে। সেইকাৰণে পাঠদানত শিক্ষা দান কৰাত বহুতখিনি অসুবিধা হৈ আছে। তো সেইকাৰণে আমাৰ ৰিজাল্টবিলাকো বেয়া হৈছে। সেইকাৰণে 99ৰ যিখিনি শিক্ষক আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ লগতে টেট শিক্ষকসকলকো এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু স্পেচিয়েল টেট পাতাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে। তেখেতসকলে অতি শীঘ্ৰে এটা ডেট এনাউন্স কৰিব, এটা প্ৰচেছ এটা এনাউন্স কৰিব। লগে লগে আমাৰ তাত স্পেচিয়েল এটা টেট হ'ব আৰু ইয়াৰ পিছত যিমানখিনি ভেকেণ্ট পোষ্ট আছে আমি সেইখিনি ফিল আপ কৰিব পাৰিম। বিশেষভাৱে এই বছৰ আমাৰ চিৰাং জিলাৰ ৰিজাল্টটো বহুত বেয়া আৰু আমাৰ BTCৰ জিলাবিলাকৰ কিছুমান সময়ত ৰিজাল্টবিলাক বহুত বেয়া হয় মেট্ৰিকৰ। এইকাৰণে স্পেচিয়েলি আমি কিছুমান ইনিচিয়েটিভ লৈছোঁ আৰু 15 আগষ্টৰ ভিতৰত যিমানখিনি বিদ্যালয় আছে প্ৰথমতে হাইস্কুলখিনি আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম এটা আয়োজন এটা ষ্টাৰ্ট কৰিছোঁ, য'ত নেকি আমাৰ EM MCLA MLA সকলৰ লগতে আমাৰ ইয়াত কৰ্মৰত বিষয়াসকল যিবিলাক গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 যিবিলাক বিষয়া গ্ৰেড 2 বিষয়া আছে আৰু যিবিলাক ব্যক্তিয়ে স্কুলবিলাক এডাপশ্যন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে এটা